ৰাজু ফুকনৰ ওচৰলৈ অকমান আহিবলৈ বিচাৰিছোঁ ৰাজু চেতিয়া ফুকন এই কথাখিনি ইতিমধ্যে উত্তৰ মুন তালুকদাৰে বহুখিনি দিছে আপোনাৰ তাত ক'বলগীয়া কিবা আছে নেকি না প্ৰথম কথাটো হৈছে তেওঁ কৰ্মক বিভাজন কৰা কথাটো ক'লে আমি কৰ্মক বিভাজন কৰা নাই কিন্তু মই আগো কৈছোঁ 1826 চনৰ পৰা যদি অসমৰ ৰাজনৈতিক অৰ্থনৈতিক গোটেই কথা বতৰাবিলাক চাই আৰু একেটা সময়তে স্বাধীনতাৰ ৭৫টা আজি তাৰিখত ৭৮ বছৰ হৈ গ'ল ৭৮টা বছৰৰ পিছতো অসমত আচলতে কেনেধৰণৰ ইণ্ডাষ্ট্ৰি হ'ল তাত কেনেধৰণৰ কৰ্মসংস্থাপন পাইছে সেই কথাবিলাকে আমি বিশ্লেষণ কৰিব বিচাৰিছোঁ আমি কৰ্মক আজি চাব আজি তাৰিখত অসমৰ অসমীয়া খিলঞ্জীয়া অসমীয়া কোনটো ইণ্ডাষ্ট্ৰি এনে ইণ্ডাষ্ট্ৰি আছে য'ত মালিক হৈছে পোৱা নাই আমি কৈছোঁ আমি মালিক হ'ব পৰাকৈ আমি আমাৰ মানে ইণ্ডাষ্ট্ৰিবিলাক গঢ়িব লাগিব বা সংস্থাপন পাব লাগিব একেটা সময়তে তেওঁ অসমীয়া জাতীয়তাবাদৰ কথা ক'লে মই ভাবোঁ বিজেপি দলৰ পৰা আমি অসমীয়া জাতীয়তাবাদৰ কথা জানিব লগা নাই এইটো কাৰণে যি অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ স্খলনটো আটাইতকৈ ভয়ংকৰ পৰিৱেশটো আজিৰ দিনত হৈছে বিজেপি চৰকাৰ দিনতে কাৰণ আজি আৰ্যনগৰৰ কথা ক'লে আজি চাওক আৰ্যনগৰ ঘটনাটো এটা সহজ কথা নহয় ই অসমীয়া জাতীয়তাবাদৰ খিলঞ্জীয়া মানুহৰ বুকুত গুৰ মাৰিছে কাৰণ জয় বিহাৰ কোৱা হৈছে জয় বিহাৰী শ্লোগান দিয়া হৈছে এইটো কি অসমত সম্ভৱ কেনেকৈ আজি অসমীয়া মানুহ সহজ হ'ল অসমীয়া কাৰণে আপুনি চাব সেই যেতিয়া 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত আমাৰ ইয়াতে চাহ বাগানবিলাকক কোম্পানীৰ কাৰণে অপেন কৰি দিয়া হৈছিলে আজিৰ তাৰিখতো আপুনি জানি আচৰিত হ'ব আপাৰ আছামত যাওক ডাঙৰ প্ৰত্যেকখন চাহ বাগিচাৰ মালিক আজি বিদেশত থাকে আৰু সেই চাহ বাগিচাত আজিৰ তাৰিখত তাৰ কৰ্মচাৰী আজি কুলিৰ দৰে দায়িত্ব আমাৰ অসমীয়াই আমাৰ চাহ বাগানীয়া ভাই ভনীসকলে কাম কৰে কিন্তু তাৰ মালিক আমি নহয় একেটা সময়তে সেইকাৰণে মই কওঁ যে তেওঁ যিটো অসমীয়া জাতীয়তাবাদৰ কথা আজি আচলতে দুৰ্ভাগ্যজনক কথা যে 48 ঘণ্টাৰ পাছতো আৰ্যনগৰৰ যি ঘটনা মূল যিজন মানুহ ত্ৰিপাঠী সেই ত্ৰিপাঠী হৈছে বিজেপি দলৰ যুৱ মৰ্চাৰ এজন দায়িত্বশীল মই আজি নকওঁ কথাটো কিন্তু কৈছোঁ যে তেওঁ যিহেতু উলিয়াইছিলে তৃতীয় কথাটো কৈছোঁ যে বজাৰ আমাৰ পথাৰ আমাৰ কথা কয় আজি বজাৰ আমাৰ পথাৰ আমাৰ হয় বজাৰো আমাৰ হ'ব লাগিব পথাৰো আমাৰ হ'ব লাগিব সেইকাৰণে কৈছোঁ যে বিনিয়োগকাৰী আহিছে কোম্পানীও আমাৰেই হ'ব লাগিব সেই কোম্পানীত কাম কৰা প্ৰত্যেকজন কৰ্মচাৰীও আমাৰেই হ'ব লাগিব এতিয়া কথাটো হ'ল কি শদিয়াৰ খেতিয়কে যেতিয়া বিলাহী বিক্ৰী কৰিবলৈ বজাৰলৈ আনে সেই বিলাহী যেতিয়া দাম নাপায় গেলি যোৱাৰ কাৰণে তেওঁ বজাৰৰ কাষতে থকা ডাষ্টবিনত পেলাই থৈ যাব লগা হয় কিন্তু সেই যিজন খেতিয়ক সেই খেতিয়কজনে ৰঙালাও বিলাহী যি কৰে তাৰ আজি উচিত মূল্য পাইছেনে তাৰ কাৰণে কিন্তু কৃষকৰ কাৰণে কিন্তু এই চৰকাৰখনে একো কৰা নাই একেটা সময়তে এখন বজাৰৰ অভাৱ সেই খাদ্যবিলাকক মজুত কৰি ৰাখিবৰ কাৰণে যি আমাৰ আচলতে ঠাই লাগে কোল্ড ষ্ট'ৰ লাগে তাৰ কিন্তু গোটেই অসমত অভাৱ সেই কামবিলাক কিন্তু কেতিয়াও নকৰে সেইকাৰণে মই কৈছোঁ যে বজাৰ আমাৰ পথাৰ আমাৰ কেৱল শ্লোগান হৈ থাকিলে নহ'ব গুৱাহাটীৰ মাজমজিয়াত যেতিয়া আপুনি বিজ্ঞাপন দেখিব বিজ্ঞানত খুব ধুনীয়াকৈ দেখিব এইবোৰ ওলমি থকা কিন্তু সেই বস্তুটো হোৱা নাই তাৰপাছত তেওঁ কি কৈছিলে যে অসমৰ লিচুৰ কথা কৈছিলে অসমৰ লিচু বাহিৰলৈ যদি পঠাইছে অসমৰ ৰঙালাও যদি বাহিৰলৈ পঠাইছে আমি সেইটো গৌৰৱ কৰোঁ কিন্তু আপুনি জানি আচৰিত হ'ব যিখিনি থলুৱা কৃষক খেতিয়ক যিবোৰ থলুৱা ব্যৱসায়ীয়ে এই লিচু হওক এই ৰঙালাও হওক বস্তুবিলাক বিদেশলৈ পঠাবৰ কাৰণে এইখন চৰকাৰ দিনত প্ৰচেছত আহিছিলে বা চেষ্টা কৰিছিলে কিন্তু তাত এটা গুৱাহাটী বিমানবন্দৰৰ ওচৰত এনে এটা চিণ্ডিকেট চক্ৰ ৰৈ থাকিলে যে সেই খেতিয়কসকলক সেই ব্যৱসায়ীসকলক অঁতৰাই পঠাই দিলে তেওঁলোকৰ কাৰণে সেই সপোন হৈ থাকিলে এইবিলাক ডাটা আছে এইবিলাক কথা মই ক'ব নাযাওঁ তাৰপাছত এইটো দক্ষতা বিকাশৰ কথা কোৱা হৈছিলে দক্ষতা বিকাশৰ নামত অসম চৰকাৰৰ যিমান ডাঙৰ কেলেংকাৰী হৈছে এইটো এটা হৈছে ভয়ংকৰ কেলেংকাৰী কাৰণ অসমীয়া যুৱক যুৱতী হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যেতিয়া ল'ৰা ছোৱালীক কোৱা যে দক্ষতা বিকাশৰ বাবে আপোনালোকক প্ৰশিক্ষণ দিবলৈ হ'ব কিন্তু প্ৰশিক্ষণ ল'বলৈও আহে ছাত্ৰ ছাত্ৰীয়ে তাতে প্ৰশিক্ষণৰ নামত এটা চক্ৰ থাকে সেই চক্ৰবিলাকে তেওঁলোকে নিজৰ এটা ইণ্ডাষ্ট্ৰি গঢ়ি বা কোম্পানী খুলি লৈ তেওঁলোকে প্ৰশিক্ষণ দিয়াৰ নামত তেওঁলোকে একো নিদিয়ে অসম গাঁৱৰ পৰা অহা কৃষকৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী পঢ়া শুনা উচ্চ শিক্ষিত ল'ৰা ছোৱালী বৰবাদ হৈ আজি গাঁৱলৈ ঘূৰি গৈছে তেওঁলোকক কোৱা হৈছিল যে তেওঁলোকক কোম্পানীত সংস্থাপন দিয়া হ'ব তেওঁলোকক জাপানলৈ পঠিওৱা হ'ব জাপানীৰ যিটো কথা কৈছিলে ভাষা শিক্ষণৰ কথাটো এইটো এটা ডাঙৰ চক্ৰ চলি আছে আপুনি ডাটা ল'ব যে ভিন্ন ধৰণৰ জাপানী ভাষা শিকোৱাৰ নামত জাপান পঠোৱা বুলি ক'ব তেওঁলোকে কিন্তু সেই কামটো হৈ নুঠিল দক্ষতা বিকাশৰ নামত ডাঙৰ শ্লোগান দিয়া হ'ল দক্ষতা বিকাশৰ নামত প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তোলা হ'ল কিন্তু তাৰ পৰা কিন্তু অসমে একো লাভ নহ'ল কেইবাটাও পইণ্ট আপুনি উত্থাপন কৰিছে ঠিক আছে কেইবাটাও পইণ্ট উত্থাপন কৰিছে মই সেইকেইটাৰ উত্তৰ মই মুনৰ পৰা ল'ম এই যিটো কিন্তু দ্বিপাক্ষিক চুক্তি আলোচনা হ'ব তাক কিন্তু আমি বিৰোধিতা